নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধুসকল, আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাই আজি লৈ আহিছোঁ এটি নতুন কবিতা। আজিৰ কবিতাৰ শিৰোনাম আধুনিক কৃষক। কবিতাৰ শিৰোনাম আধুনিক কৃষক। মই কৃষক, নাঙলৰ মুঠিত নধৰা, কাঁচিৰ হান নিদিয়া, আলিৰ চুক কাণ নুকুৰা, একবিংশ শতিকাৰ মই আধুনিক প্ৰতিবাদী কৃষক। মোৰ পথাৰ দৰাত আছে না বোকা না পানী, না ৰ'দ না বৰষুণ, না জহ না জাৰৰ অনুভৱ, না গাঁঠিৰ ধন না শাৰীৰিক শ্ৰমৰ প্ৰয়োজন। তথাপি মোৰ মন পথাৰ দৰাই মোক দিয়ে 100% ফচল। ইণ্টাৰনেট, ইউটিউব, ফেচবুক, হোৱাটছএপ আৰু ফোন কলৰ জৰিয়তে গোপনে গোপনে কৰা খেতিৰ ফচলবোৰ এতিয়া লাহে লাহে পুৰত হৈছে। ফচলৰ উচিত মূল্য কোনে নিবিচাৰে? মধ্যভোগী নাথাকিলে ফচলৰ উচিত মূল্য পামেই বা কেনেকৈ? শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি সামাজিক মাধ্যমৰ জৰিয়তে ধৰ্ণা, প্ৰতিবাদী সভা, সমদলৰ ভিৰ গোটাওঁ। ৰ'দে বৰষুণে শাৰীৰিক শ্ৰম কৰা কৃষকৰ শ্ৰমতকৈ মোৰ শ্ৰম কোনো গুণে কম নহয়। তেনেস্থলত মোৰ শ্ৰমৰ উচিত মূল্য নলমেই বা কিয়? মই কৃষক, পৰৰ মূৰত কঁঠাল ভাঙি খোৱা একবিংশ শতিকাৰ আধুনিক কৃষক, পৰজীৱী প্ৰতিবাদী কৃষক। কবিতাটি কেনে পালে কমেণ্ট বক্সত জনাব আৰু চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।